হেল্ল' কণমানিহঁত ভালে আছানে তোমালোকে? আজিৰ ভিডিঅ'টিৰ জৰিয়তে তোমালোকক শিকাম ডেইজ অফ দ্য উইক, সপ্তাহৰ বাৰবোৰৰ নাম। আমি প্ৰথমতে পাওঁ মানডে, MONDAY, মানে হ'ল সোমবাৰ, হয়নে? সোমবাৰ, মানডে মানে হ'ল সোমবাৰ। তাৰপিছতে আমি পাওঁ টিউজডে, TUESDAY, টিউজডে মানে হ'ল মংগলবাৰ। টিউজডে মানে কি? মংগলবাৰ। তাৰপিছতে পাওঁ ৱেডনেছডে, ৱেডনেছডে WEDNESDAY, তাৰ মানে হ'ল বুধবাৰ। তাৰপিছতে থাৰ্ছডে, THURSDAY, তাৰ মানে হ'ল বৃহস্পতিবাৰ, বৃহস্পতিবাৰ। তাৰপিছতে ফ্ৰাইডে, FRIDAY, ফ্ৰাইডে, ফ্ৰাইডে মানে হ'ল শুক্ৰবাৰ। ফ্ৰাইডে মানে কি? ফ্ৰাইডে মানে হ'ল শুক্ৰবাৰ। তাৰপিছতে পাওঁ ছেটাৰডে, SATURDAY, ছেটাৰডে মানে হ'ল শনিবাৰ, শনিবাৰ। তাৰপিছতে আমি পাওঁ ছানডে, ছানডে আহিলে ভাল লাগে নহয়নে? স্কুলো বন্ধ থাকে, SUNDAY, ছানডে মানে হ'ল দেওবাৰ।